নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি অন্য এটা কবিতা লৈ আহিছোঁ আপোনালোকৰ বাবে। আশা কৰিছোঁ আগৰ কবিতাকেইটাৰ দৰে এই কবিতাটো আদৰি ল'ব। এই কবিতাবিলাক একান্ত মোৰ ব্যক্তিগত অনুভৱ, আৰু আজি যিটো কবিতা পাঠ কৰিবলৈ লৈছোঁ সেইটো মোৰ নিজৰে হয়। স্বৰচিত কবিতা পাঠ কৰিব ওলাইছোঁ, আৰু কবিতাটোৰ শিৰোনাম হৈছে প্ৰসংগ তুমি। তোমাৰ বাবেই উদ্ভ্ৰান্ত মন মোৰ বলিয়া ফাগুন। কি নাম দিম সেই ভালপোৱাৰ, ধনজুইৰ দৰে এদিন জ্বলিছিল। উন্মুক্ত কৰি মোৰ বুকু তোমাৰ অনুপস্থিতিত। কলেজৰ চৌপাশত শূন্যতা বিৰাজ কৰে, জাকৰুৱা কলেজীয়াৰ চুমত তোমাক নেদেখিলে। আনকি মেজৰ ক্লাছত উচপিচনিবোৰ মৌন হৈ পৰে। কিয় ইমান উন্মাদ তোমাৰ বাবে? গভীৰ তোমাৰ দুচকুত প্ৰেমৰ নীলিম সাগৰ, গ্ৰীক দেৱতাৰ দৰে তোমাৰ দেহ। কিয় গভীৰ নহ'ব বাৰু প্ৰেম? থেংক ইউ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। কেনেকুৱা লাগিলে কবিতাটো প্লিজ এটা কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত। থেংক ইউ।